বালপোৱা বস্তুটো কি আচৰিত ন? অচিনাকি মানুহৰ লগত যিকোনো সময়ত বালপোৱা হৈ যায়। এই বালপোৱাত বহু ধৰণৰ চিন্তা, বহু ধৰণৰ মনোভাৱ থাকে। বালপোৱা অকলে নহয়, দুজনৰ মাজত হয়। যেতিয়া দুইজনৰ মন একেলগ হ'ব, তেতিয়া বালপোৱা হ'ব। বালপোৱাত দুইজনে বহু ধৰণৰ সপোন দেখে, বহু ধৰণৰ সপোন দেখি য'ত থাকে সপোনেই সপোন, য'ত থাকে আনন্দই আনন্দ। বালপোৱাটো সঁচা ভাল পাই কাৰোবাক চোৱাচোন, কাৰোবাক আপোন বুলি ভাবা, তেতিয়া দেখিবা মনত আৰু এটা ভাল লাগিব। আৰু যেতিয়া সেই আপোনজনে দুখ দি যায়, তেতিয়া কিন্তু মনত বহুত দুখ লাগে। সেইটো কাৰণে কাৰোবাক আপোন কৰি সহজে এৰি নিদিবা। আৰু বালপোৱাটো সহজ বুলি নাভাবিবা। কাৰোবাক যিকোনো পদ্ধতিৰে ভাল নাপাবা। ভাল পালে মনৰ পৰা ভাল পাবা, ভাল পালে অন্তৰৰ পৰা ভাল পাবা। তেতিয়া দেখিবা বালপোৱাটো সত্য হ'ব। এনেকুৱা দেখা যায় আজিকালি কোনোবাই কাৰোবাক ভাল পাইছে কিছু সময়ৰ কাৰণে, আৰু সেই মানুহজনে তোমাক মনৰ পৰা ভাল পাইছে, অন্তৰৰ পৰা ভাল পাইছে, তোমাক লৈ সপোন ৰচি আছে। আৰু যেতিয়া তুমি তাইক দুখা দি দিয়া, দুখা দিয়াৰ পাছত তেওঁ একো বিচাৰি নাপায়, তেতিয়া মৃত্যুৰ মুখলৈ যাব লগা হয়। কাৰণ বালপোৱাত বহু ধৰণৰ আশা ভৰসা থাকে, বহু ধৰণৰ সপোন থাকে। সেইবিলাক সপোন যেতিয়া পূৰণ নহয়, তেতিয়া এটা বস্তুৱে দেখিবলৈ পোৱা যায়, সেইটো হৈছে মৃত্যু। সেইটো কাৰণে মই কৈছো যে বাল পালে অন্তৰৰ পৰা পাবা, এনেই টাইম পাছৰ কাৰণে নল'বা প্লিজ। বালপোৱা বহুত পবিত্ৰ এটা বস্তু, আৰু সেই বালপোৱাত যদি তোমালোকে বালপোৱাটো ধ্বংস কৰি দিয়া, বেয়াৰ পথলৈ লৈ যোৱা, তেনেহ'লে মানুহে বেয়া বুলি ভাবিব। হেল্ল' বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিছে? ভালে লাগিছে যদি লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক। কাৰণ আপোনাৰ এটা লাইকে মোৰ মনটো ভাল জয় কৰি দিব, তেতিয়া মোৰ আৰু নতুন নতুন ভিডিঅ' বনাবৰ কাৰণে মন যাব।